হাই এভৰিৱান, আকৌ এটা নতুন ভিডিঅ' লৈ মই হিমাদ্ৰী হাজৰিকাই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টোত দেখাব বিচাৰিছোঁ যে মই লালমোহন চুজিৰে কেনেদৰে বনাই ৰেডি কৰোঁ। এয়া চুজিৰ লালমোহন বনাবৰ বাবে ৰিফাইন, ঘি, গাখীৰ, চুজি আৰু চেনি এইকেইটা বস্তুৱেদি আমি এতিয়া লালমোহন বনাম। প্ৰথমে এখন কেৰাহীত অলপ গৰু ঘিউ দি লৈছোঁ। কেৰাহীখন বেছি গৰম হোৱালৈ ৰখা নাই, 1 মিনিটমান ৰাখি আমি ঘিউ দি দিছোঁ। এয়া ঘিউ দি হোৱাৰ পিছত আমি ইয়াত গাখীৰ এড কৰিম। মই এই কাপটোৰে গাখীৰ ফুলকৈ 4 কাপ দিম। আপোনালোকে যিমান গাখীৰ দিব তাৰ তুলনাত আধা কৰি চুজি দিব। মানে গাখীৰ এতিয়া মই 4 কাপ দিম নহয়, তেতিয়া মই চুজি দিম 2 কাপ। আপোনালোকে যদি গাখীৰ একাপ মানে 1.5 কাপ দিলে চুজি 1 কাপ দিব লাগিব। তেনেদৰে মানে গাখীৰটো অলপ সৰহকৈ দিব চুজিতকৈ। আৰু এতিয়া আমি ধুনীয়াকৈ লৰাই ল'ম। অলপ উতল অহালৈকে লৰাম। অলপ উতল আহিলেই হ'ব, সম্পূৰ্ণৰূপে গাখীৰখিনি উতলিব নিদিওঁ। এতিয়া আমি অলপ উতল আহিলত এতিয়া আমি চুজিখিনি দি দিছোঁ। আৰু চুজি দিওঁতে সাৱধান হ'ব, হেতাৰে চুজি দিওঁতে লৰাই থাকিব। অলপ অলপকৈ চুজি ঢালিব আৰু হেতাৰে, এয়া দেখিছে নহয় মই কেনেদৰে কৰিছোঁ। অলপ অলপকৈ চুজি দিছোঁ আৰু হেতাৰে লৰাই আছোঁ। এনেদৰে লৰাই গৈ থাকিব, নহ'লে তলত লাগি ধৰাৰ চান্স থাকে। সেইবাবে আপোনালোকে পূৰা লৰাব, যিমান পাৰে সিমান লৰাব। আৰু এতিয়া মই 1 কাপ দিলোঁ আৰু 1 কাপ এতিয়া মই ইয়াত চুজি এড কৰিম। আপোনালোকে যদি এনেদৰে বনাই নহয়, চুজিৰ লালমোহন পাৰফেক্ট হ'বই হ'ব। এতিয়া আকৌ 1 কাপ মই ইয়াত দি দিছোঁ। আকৌ সেনেদৰে মই লৰাই গৈ থাকিম। আপোনালোকে চুজিৰ লালমোহন বনাবলৈ বহুত উজু, আপোনালোকে বনাই চাবই এনেদৰে মই কোৱা ধৰণে। এতিয়া এয়া অলপ গাঢ়া হৈ আহিলে এতিয়া ধুনীয়াকৈ আমি লৰাই থাকিম। বেছি ডাঠ হোৱালৈ নৰখাওঁ, খুব বেছি আমি 2 মিনিট লৰাম। এয়া দেখিছে নহয় ডাঠ হৈ গ'ল, আৰু অলপ সময় লৰাম। এনেদৰে লৰাই অলপ এয়া ডাঠ হৈ গৈছে। এয়া চাওকচোন কিমান, এতিয়া ইমান ডাঠ হওঁতে আমি গেছটো অফ কৰি দিম। এতিয়া অফ কৰি পিনি আকৌ গৰম কেৰাহীতে এয়া আমি অফ কৰি দিলোঁ গেছ। এতিয়া আকৌ লৰাই আছোঁ মই গৰম কেৰাহীতে, নহ'লে গোটা হৈ যাব ন। সেইকাৰণে আমি এতিয়া 1 মিনিটমান গেছ অফ কৰাৰ পিছতো লৰাই ল'লোঁ। এতিয়া এখন কাঁহীত ধুনীয়াকৈ উলিয়াই লৈছোঁ। ইমানটো কৰি ৰাখিব, ইয়াতকৈ বেছি ডাঠ হ'বলৈ নিদিব। ইয়াতকৈ বেছি ডাঠ হৈ গ'লে লালমোহনটো ফটাৰ চান্স থাকে। সেইকাৰণে বেছি ডাঠ নকৰিব, ইমানটোকৈ ৰাখিব। এয়া দেখিছে নহয় মই কেনেদৰে ৰাখিছোঁ, এনেদৰে ৰাখিব। এতিয়া এয়া ৰেডি হৈ গ'ল লাডু এতিয়া এয়া মানে হৈ গ'ল ৰেডি। এয়া আমি ঠাণ্ডা হ'বৰ বাবে অলপ ৰাখি থৈছোঁ। এতিয়া এয়া অলপ ঠাণ্ডা হোৱালৈকে আমি চেনিৰ পানী বনাবলৈ যোগাৰ কৰোঁগৈ। চেনি পানী বনাবৰ বাবে এয়া গেছত আমি এটা চচপেনত চেনি পানী বনাবৰ বাবেও আপুনি পানী যিমান দিব তিমান আপোনালোকে চেনি দিব। মই পানী দিছিলোঁ 3 কাপ আৰু চেনিও তেনেদৰে মই দিম। এতিয়া আপোনালোকে যদি ইলাচি ভাল পায়, ইলাচি গোন্ধটো, তেতিয়াহ'লে ইলাচি দি দিব পাৰে। মই এটা দি দিছোঁ। এতিয়া অলপ লৰাই দিম। এইখিনি অলপ উতল আহিলে ইমানো তাঁৰডালৰ নিচিনা হ'ব নালাগে, অলপ আঠা নিচিনা হ'লেই নমাই দিব পাৰি। এয়া উতলিবৰ বাবে এৰি দিছোঁ। মাজে মাজে আমি চাইছোঁ যে আঠা হৈছে নাই, এতিয়ালৈকে আঠা হোৱা নাই। সেইকাৰণে আৰু অলপ উতলিবৰ বাবে দিছোঁ। আকৌ চালোঁ, এয়া হৈছে অলপ আঠা। এতিয়া আমি গেছ অফ কৰি দিম। এতিয়া আমি চুজিখিনি অলপ ঠাণ্ডা হ'লত, সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ নিদিব, অকণমান ঠাণ্ডা হ'লতে এনেদৰে মঠি ল'ব। এয়া মই মঠি ৰেডি কৰি ল'লোঁ। মানে হাতে চুব পৰা হ'লে আমি ধুনীয়াকৈ মঠি ল'ম মিহিকৈ। এয়া আমি মিহিকৈ মঠি ল'লোঁ।
এতিয়া আমি ধুনীয়াকৈ লাডু বনাই যাম। মিহিকৈ বনাব লাগিব। যেনেদৰে আমি চুজি লাড়ু বনাওঁ তেনেদৰে মিহি মিহিকৈ লাডু বনাই ল'ম। মিঠৈ আৰু চুজি লাড়ু যেনেদৰে বনোৱা হয় তেনেদৰে বনাব লাগিব। এয়া আমি বনাই গৈ থাকিম আৰু এনেদৰে বনাই আমি সকলোবিলাক সম্পূৰ্ণকৈ বনাই ল'ম। আৰু যিমান পাৰে সৰহকৈ বনাব গৰম হৈ থাকোঁতেই। এয়া আমাৰ বনাই হৈ গ'ল, ইমান হ'ল লাডু। এতিয়া আহক গেছলৈ যাওঁ ফ্ৰাই কৰিবৰ বাবে। এয়া গেছত আমি কেৰাহীখন উঠাই লৈ ইয়াত আমি ৰিফাইন তেল ইউজ কৰিছোঁ। ৰিফাইন তেলেৰে এই লালমোহনখিনি আমি ভাজি ল'ব লাগিব প্ৰথমে। ৰিফাইন তেলখিনি ইমানো একদম পূৰা গৰম হ'বৰ বাবে নিদিব। অলপ গৰম হ'লে আমি অলপ গৰম হওঁতে আমি লালমোহন ইয়াত দি দিছোঁ। আৰু লালমোহন ভাজোঁতে বহুত সাৱধান আৰু বহুত ধৈৰ্য্যৰ প্ৰয়োজন হয়। এতিয়া যে মই লালমোহনকেইটা দিছোঁ, এই লালমোহনকেইটা কমেও মই 3 মিনিটমানৰ পিছতহে হেতা লগাইছোঁ। ইয়াত আপোনালোকে লগালগ হেতা লগাই নিদিব। হেতাখন যদি লগাই দিয়ে লালমোহন ভাঙি যাব। গতিকে আপোনালোকে এনেদৰে 3 বা 4 মিনিট সময় ৰাখিব। ৰখাৰ পিছতহে লৰাব। গেছটো একদম ল' ফ্লেমত ৰাখিব। ল' ফ্লেমত ৰাখি আপোনালোকে এনেদৰে লাহে লাহে বনাই থাকিব। ধৈৰ্য্য ধৰি বনাব। তেতিয়া আপোনালোকে চাব আপোনালোকৰ লালমোহন পাৰফেক্ট হ'বই। আৰু এতিয়া মই 3 মিনিটৰ পৰা 4 মিনিট সময় ভজাৰ পিছতহে লৰাইছোঁ। লৰালত এতিয়া এনেদৰে হৈ গৈছে। এতিয়া চাওকচোন। এতিয়া তাৰ পিছত কিন্তু হেতাখন পূৰা লগাই দিলেও অকণমানো নেভাঙে। কিন্তু আপোনালোকে 4 মিনিটমানৰ পিছতহে হেতা লগাব। বহুত ধৈৰ্য্যৰে বহুত সময় ভাজিব লাগে। কমেও 10 মিনিটমানলৈও বেছি চাগে ভাজিব লাগে। বহুত সময় ভজাৰ পিছতহে এনেদৰে এটা কালাৰ আহে। আমাৰ লালমোহন ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া হৈছে। আৰু মই আপোনালোকক ভাঙি দেখাইছোঁ। খুব ধুনীয়া ধুনীয়া হৈছে। আৰু আপোনালোকে যদি এই লালমোহনৰ ৰেচিপিটো ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আকৌ এটা পুনৰ ৰেচিপি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।